লং লিভ দর্শনকারী শাস্তি দিয়ক দর্শনকারী মৃত্যুদণ্ড দিয়ক দর্শনকারী হুঁশিয়ার হিন্দু বিরোধী হুঁশিয়ার জাগিলে হিন্দু বাঁচিব দেশ। মাননীয় পত্ৰকাৰ বন্ধুসকল, যোৱাকালি কোকৰাঝাৰ মাজমজিয়াত এজনী মেণ্টেলি চেলেঞ্জড যুৱতীক যি মানে বৰ্বৰভাৱে ৰেপ কৰিলে, সেই কাৰ্যক সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ ফালৰ পৰা আমি তীব্ৰভাৱে গৰিহণা দিছোঁ আৰু ইয়াক BNS 64 ধাৰামতে কেছ ৰুজু কৰি মৃত্যুদণ্ড বিহিবলৈ আমি আপোনালোকৰ জৰিয়তে প্ৰশাসনৰ ওচৰত আমি দাবী জনাইছোঁ। আপোনালোকে চাওক, এই অনলি BTCত নহয়, BTCৰ বাহিৰতো দিনে দিনে প্ৰায় ক'বলৈ গ'লে প্ৰতিদিনে এনেকৈ জঘন্য কাণ্ড সংঘটিত হৈ আছে। আৰু আমি দেখা পাইছোঁ অকল এটা জনগোষ্ঠীৰ মানুহে এই কাণ্ড সংঘটিত কৰি আছে। কেতিয়াবা আমি এইটোও দেখা পাওঁ যে এই জনগোষ্ঠীৰ মানুহসকলক এই জঘন্য কাণ্ডৰ পৰা আঁতৰি নাথাকি বা আঁতৰি থাকিবলৈ নিৰ্দেশ নিদিয়া কিছুমান সংগঠনেও এই কাৰ্যক আমি আওপকীয়াভাৱে সমৰ্থন কৰা আমি দেখিবলৈ পাইছোঁ। যোৱাকালি কোকৰাঝাৰ চহৰত এই কাণ্ডখনক লৈ যে শান্তিপূৰ্ণ প্ৰতিবাদী কাৰ্যসূচী লোৱা হৈছিল, এই শান্তিপূৰ্ণ প্ৰতিবাদী কাৰ্যসূচীত কিছুমান বাহিৰা তৃতীয় পক্ষই আহি এই প্ৰতিবাদী কাৰ্যসূচীত ব্যাঘাত ঘটোৱা আমি পৰিলক্ষিত হৈছে। আমাৰ শান্তিপূৰ্ণ প্ৰতিবাদত কেলেই বেলেগ মানুহ আহি ইয়াত ডিষ্টাৰ্ব দিব, এইটো আমি প্ৰশাসনৰ ওচৰত দাবী জনাওঁ যে ইমিডিয়েট এই প্ৰতিবাদী কাৰ্যসূচীত যি তৃতীয় পক্ষৰ হাত আছিল বুলি আমি ভাবোঁ, যি তৃতীয় পক্ষৰ হাতৰ কাৰণে কালি এনেধৰণৰ এটা কাণ্ডৰ সৃষ্টি হৈছে, ইহঁতক উপযুক্ত শাস্তি বিহিবলৈ আমি প্ৰশাসনৰ ওচৰত দাবী জনাইছোঁ। আমি কালি বিভিন্ন সামাজিক মাধ্যম তথা বাতৰিৰ জৰিয়তে আমি দেখিবলৈ পাওঁ যে কালি যিটো কাৰ্যসূচী অকল বাঙালীসকলক টাৰ্গেট কৰি এটা বক্তব্য শুনা আমি পাইছোঁ। আপোনালোকে জানে এইটো বাঙালীৰ সমস্যা নহয়, অকল বাঙালীৰ সমস্যা নহয়, এইটো আমাৰ হিন্দুৰ সমস্যা। কালি যিটো প্ৰতিবাদী কাৰ্যসূচী হৈছে গোটেই কোকৰাঝাৰ অঞ্চলত এইটো গোটেইখিনি মানে হিন্দুত্ববাদী যিবিলাক আছে, আমাক হিন্দুৰ সুৰক্ষাৰ কাৰণে প্ৰতিবাদটো কৰা হৈছিল। কালি আৰু এটা আমি ঘটনা দেখিবলৈ পাইছোঁ, যিটো বৰ বেয়া লাগিছে আমাৰো। মানে এটা পিকনিকৰ বাছৰ ওপৰত য'ত ছাত্ৰ ছাত্ৰী আছিল সেইটোক কোনোবাই আক্ৰমণ কৰিছে, আৰু এই আক্ৰমণৰ লগত আমাৰ প্ৰতিবাদকাৰী কোনোমতে জড়িত নহয়। ইয়াৰ কোনো তৃতীয় শক্তি আছে, এই তৃতীয় শক্তি আহি এই ধৰণৰ কাৰ্য কৰি আমাক বদনাম কৰাৰ এটা প্ৰচেষ্টা সিহঁতে কৰিছে। গতিকে এই কাৰ্যৰ লগত জড়িত যিবিলাক দুষ্কৃতিকাৰী আছে, এই দুষ্কৃতিকাৰীক অনতিপলমে গ্ৰেপ্তাৰ কৰিব লাগে। আৰু কেতিয়া আমি সেইবোৰ নেতাক আমি সকীয়াই দিবলৈ বিচাৰিছোঁ, কোনো জাতি বা কোনো এটা নিৰ্দিষ্ট জাতিয়ে কালি কিন্তু এই কাৰ্য মানে প্ৰতিবাদ কৰা নাই। এই প্ৰতিবাদী কাৰ্যত আমাৰ কোকৰাঝাৰ অঞ্চলৰ গোটেই হিন্দুৱে ইয়াত প্ৰতিবাদ কৰিছে। কাৰণ আপোনালোকে দেখা পাইছে দিনক দিনে হিন্দুৰ ওপৰত, ই বাঙালীয়ে হওক, ই ৰাজবংশী হওক, ই বড়োই হওক বা অন্যান্য জনগোষ্ঠী হওক, দিনক দিনে এই জাতিটোৰ ওপৰত এই লাভ জেহাদৰ কাৰ্য সিহঁতে সংগঠিত কৰি আছে। আৰু এই লাভ জেহাদৰ কাৰ্যক বন্ধ কৰিবলৈ কোনো এটা সংগঠনে, তথাকথিত কিছুমান সংগঠন আছে, সংগঠনে কেতিয়াও বাধা আৰোপ নকৰে। সিহঁতে আৰু উস্কানিমূলক বক্তব্য দি সিহঁতক আওপকীয়াকৈ সহায় কৰিবলৈ আমি দেখিবলৈ পাইছোঁ। গতিকে আমি আপোনালোকৰ জৰিয়তে প্ৰশাসনৰ ওচৰত দাবী জনাওঁ যে কালি সংগঠিত কৰা এই নৰপিচাকজনক মৃত্যুদণ্ড দিব লাগে। আমাৰ একমাত্ৰ দাবী, ইয়াক মৃত্যুদণ্ড দিব লাগে আৰু এটা ইনষ্টেঞ্চ হ'ব লাগে যাতে এনেকুৱা কাৰ্য দুনাই কোনোবা কৰিব নোৱাৰে। বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন জিন্দাবাদ, বেংগলী ইউথ ষ্টুডেণ্ট ফেডাৰেশ্যন লং লিভ, অল আসাম বেংগলী ইউথ ফেডাৰেশ্যন লং লিভ। দৰ্শনকাৰীক শাস্তি দিয়ক, দৰ্শনকাৰীক মৃত্যুদণ্ড দিয়ক, দৰ্শনকাৰী হুঁশিয়াৰ হিন্দু বিৰোধী হুঁশিয়াৰ, জাগিলে হিন্দু বাঁচিব দেশ, নহ'লে হ'ব বাংলাদেশ। জাগিলে হিন্দু বাঁচিব দেশ, নহ'লে হ'ব বাংলাদেশ। দুনিয়াৰ হিন্দু, দুনিয়াৰ হিন্দু, দুনিয়াৰ হিন্দু, হিন্দু হিন্দু ভাই ভাই, হিন্দু হিন্দু ভাই ভাই। জয় শ্রীরাম, জয় শ্রীরাম, জয় শ্রীরাম।
Feel